কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত শংকৰ নমো শ্রীমৎ শংকৰ দেৱায় ভক্তি জ্ঞান হেতয় জগৎগুৰুৱে নমো তাৰণায় সংসাৰানৰে এষা বুদ্ধিমত্তং বুদ্ধিমনীষা চ মনীষীণাম यत्सत्यं नृतेन समर्तना कृति परमपद यत्सत्यं परमपद जय जगद्गुरु श्रीमন্ত শংকৰ परम सदाभाজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লম্বোদৰ বৰা সোঁৱৰণী মঞ্চত অনুষ্ঠিত হৈ থকা মুকলি ধৰ্মালোচনী সভাৰ সভাপতি প্ৰভুজনা টু এৱেক দ্য স্লিপিং পাৰ্চন শুই থকা মানুহক জগাই দিয়া উদ্বোধক এই জিলা শাখাৰ পৰম শ্ৰদ্ধেয় সম্পাদক শইকীয়া বাপজনা শ্ৰীমন্ত শংকৰদেৱ সংঘক কেইবাটিও বৰ্ষক বলিষ্ঠ পদক্ষেপেৰে আগুৱাই নিয়া এই অনুষ্ঠানৰ মহামান্য পদাধিকাৰ পৰম শ্ৰদ্ধেয় ভৱেন্দ্ৰনাথ ডেকা বাপগৰাকী সন্মানীয় অতিথি হিচাপে আমন্ত্ৰিত কৰি অনা পৰম শ্ৰদ্ধেয় শ্ৰীযুত কেশৱ মহন্ত তথ্য বিজ্ঞান প্ৰযুক্তি আৰু ৰাজহ বিভাগৰ মন্ত্ৰী অসম সমন্বিতে সন্মানীয় অতিথি সমস্ত আপোনালোকে চিঠিত পাইছে যে আজিৰ সভালৈ আমাৰ জিলাৰে পৰম শ্ৰদ্ধেয় ভাৰত চন্দ্ৰ ডেকা বাপক আহ্বান জনাইছিলে আৰু এইবেলি তেখেত দৰং জিলা শাখাৰ সভাপতি নিৰ্বাচিত হোৱাৰ কাৰণে এই অনুষ্ঠানলৈ তেখেত আহিব পৰা নাই আমাক মূলৰ প্ৰধান সভা সম্পাদক পৰম শ্ৰদ্ধেয় কুশল ঠাকুৰীয়া বাপজনাই নিৰ্দেশ কৰিছিলে আৰু সেইবাবে আমি আজি উপস্থিত হৈছোঁ আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সম্পাদক ট্ৰাষ্ট সমিতিৰ সভাপতি আৰু এইবাৰো নগাঁও জিলা শাখাৰ পৰা মূললৈ নিৰ্বাচিত হোৱা পৰম শ্ৰদ্ধেয় প্ৰফুল্ল চন্দ্ৰ বৰা বাপকে প্ৰমুখ্য কৰি বিশিষ্ট অতিথিবৃন্দ বিশেষ আমন্ত্ৰিত অতিথিৰ আসন অলংকৃত কৰি আজি এটি সুন্দৰ খুব কম সময়ৰ কাৰণে সুন্দৰ বক্তৃতা দি থৈ যোৱা পৰম শ্ৰদ্ধেয় প্ৰকাশ মহন্ত সহযোগী সম্পাদক অসমীয়া প্ৰতিদিন কাকত লগতে আমন্ত্ৰিত অতিথি হিচাপে আমন্ত্ৰণ জনোৱা নৰেন্দ্ৰ কুমাৰ শ্বাহ জিলা আয়ুক্ত নগাঁও সমন্বিতে বাপ সমস্ত আৰু মঞ্চত উপবিষ্ট হোৱা নগাঁও জিলাৰ পৰা মূললৈ নৱনিৰ্বাচিত আৰু প্ৰাক্তন সদস্য বাপ সমস্ত জিলা শাখাৰ সম্পাদক সহ সম্পাদকে ধৰি বিভিন্ন বিষয়ববীয়া বাপ সমস্ত বিভিন্ন শাখা সমিতিৰ সভাপতি সম্পাদক বাপ সমস্ত আৰু মোৰ লগত একেলগে অহা ৰাস্তা দেখুৱাই অহা কলিয়াবৰ জিলা শাখাৰ পৰম শ্ৰদ্ধেয় অনন্ত বৰা বাপ আৰু মোৰ সন্মুখত উপবিষ্ট হোৱা মোৰ আজন্ম সাধনাৰ বিষ্ণুস্বৰূপ বাপ বান্ধৱ আই মাতৃ সমস্তজনলৈ আমি ভক্তি ভৰা সেৱা জনালোঁ আমি ক'ৰ পৰা আৰম্ভ কৰিম ক'ত শেষ কৰিম অকণমান পাজল লাগিছে কাৰণ ইতিমধ্যেই এই মঞ্চত বিভিন্ন বিষয়ববীয়াই
আজিৰ যি উদ্দেশ্য আছিলে মুকলি সভা আৰু মুকলি ধৰ্মালোচনীৰ বিষয়ে ইতিমধ্যে প্ৰায় 1.5 ঘণ্টা সময় আলোচনা হৈছে। সাধাৰণতে আমি অসমীয়া জাতি খাৰ খোৱা অসমীয়া, আমাৰ বহুত কথা শুনিবলৈ ধৈৰ্য নাই, বহু সময় একেঠাইতে ৰৈ থাকিবলৈ বৰ বেছি ধৈৰ্য নাই। তথাপিতো পদাধিকাৰ বাপগৰাকী এটা সুন্দৰ কথা কৈছে, সম্পাদক বাপগৰাকী কৈছে যে চাপৰ মানুহ বুদ্ধি বেছি। অৱশ্যে মই ইমান দিনে এই কথাটোক লৈ অকল দুখত ভুগি আছিলোঁ, কাৰণ আমি থিয়েটাৰ কৰিছিলোঁ, তাতো চাপৰ কাৰণে তাৰ পৰা আমি ওলাই আহিবলগীয়া হৈছিল। আমাৰ জিলাখনৰ নামটোৰ কাৰণেও বহুত ঠাইত অসুবিধা পাওঁ। জিলা যিমানকেইখন আছে আটাইতকৈ চুটি জিলা, মাত্ৰ 2.5টা আখৰ দৰং। আমাৰ মঙলদৈয়া মানুহৰ ভাৱ ভাষাবিলাকো বৰ চুটি, ময়ো চুটি চাপৰ মানুহ। আৰু আজি কথা নিৰ্দিষ্ট বক্তাৰ ভাষণ আটাইতকৈ চুটিকৈ ক'ব লাগিব, কিন্তু এটা বিষয় দীঘল পাইছোঁ, সেইটো হ'ল মোৰ ঘৰৰ পৰা পাথৰিলৈকে 180 কিলোমিটাৰ দূৰত্ব, এইটো কিন্তু দীঘল। যা নহওক, সকলো বক্তাৰে এটা আশা থাকে, আকাংক্ষা থাকে, সন্মুখত পেণ্ডেল ভৰি থাকক, তেতিয়া কথাবোৰ ওলাই বুলি নাট্যকাৰবিলাকেও কয় আৰু অভিনেতাবিলাকেও কয়। মোৰ গৃহ জিলালৈ মনত পৰি আছে, দৰং জিলাতো আজি বিশেষ মুকলি সভা হৈ আছে। ফটো পঠিয়াইছে মোৰ শ্ৰীমতীয়ে মোলৈ, 5,000তকৈ অধিক দৰ্শকে সভা মণ্ডপ ভৰি আছে। কিন্তু মোৰ সেই কথাটোলৈ আফচোচ নাই, এইকাৰণে যিটো ঠাইত থিয় হৈ আছোঁ, এই ঠাইৰ পৰা 3,220 কিলোমিটাৰ দূৰত আজিৰ পৰা 5,162 বছৰ আগতে 18 অক্ষৌহিণী সেনাৰ মাজত জগতৰ গুৰু শ্ৰীকৃষ্ণই সেই 18 অক্ষৌহিণী সেনাক নোকোৱা বহু কথা এজন মানুহৰ আগত কৈছে, অৰ্জুনৰ আগত কৈছে, যাৰ ফলশ্ৰুতিত সৃষ্টি হৈছিল পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য, পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ, পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ গীতা। আৰু ইয়ালৈ আহি এটা ভাগ্য হ'ল, সেই গীতাখন অসমীয়া ভাষাত আমি বুজিব পৰাকৈ বৰ ধুনীয়াকৈ লিখি উন্মোচন কৰা হৈছে। গীতা কথা, মই নামটো অকণমান পাহৰিলোঁ। এই সুযোগতে তেখেতলৈ মই ধন্যবাদ দিছোঁ। কিন্তু মোৰ এটা কথাৰ কাৰণে অকণমান দুখ লাগে। দুখটো হ'ল এইটো যে সেই 18 অক্ষৌহিণী সেনাৰ মাজত শ্ৰীকৃষ্ণই যি অৰ্জুনক গীতা কৈছিলে, কৃপণালী কৰি 6টা কথা তাত নক'লে তেওঁ। কাৰণ গীতাৰ তত্ত্ব 24টা, ক'লে 18টা, 6টা নক'লে। এইকাৰণে আৰম্ভণিটো বেয়া আছিল তাত। অৰ্জুনে কৃষ্ণক কৈছিল যে মোৰ বংশধৰসকলক মাৰি, ইয়াত যিমানবিলাক দেখিছোঁ পিতামহ ভীষ্মও আছে, গুৰু দ্ৰোণাচাৰ্য আছে, এইসকলৰ লগত যুদ্ধ কৰি মইনো কি কৰিম বুলি ধনু পেলাই দিছিল। নিগেটিভ কথা কৰিছিলে যুদ্ধক্ষেত্ৰত। নেগেটিভিটিটো পজিটিভিটি কৰিবৰ কাৰণে শ্ৰীকৃষ্ণ অৰ্জুনক গীতা কৈছিল, কিন্তু কৃপণালী কৰিলে তেখেতে, 6টা কথা নক'লে। কি 6টা কথা নক'লে মই অলপ পিছত ক'ম। মই সেইকাৰণে অনন্ত বৰাক লৈ আহিছিলোঁ, মই কথা মাজে মাজে পাহৰি যাওঁ, এই মনত পেলাই দিবলৈ। আৰু আজি কম পিছত। প্ৰকাশ মহন্ত বাপগৰাকীয়ে এটা সুন্দৰ কথা কৈছে, তেখেতৰ মাতৃবংশত শংকৰদেৱৰ সাধক, তেওঁ বিয়া কৰাইছে শংকৰদেৱৰ সাধকৰ পৰা, শংকৰী সাধক, সংস্কৃতিৰ সাধকৰ ব্যক্তিৰ পৰা। মই উল্টাজন, মোৰ গৃহ য'ত আছে তাত শংকৰদেৱ সংঘৰ এগৰাকীও ব্যক্তি নাছিল যেতিয়া আমি শৰণ গ্ৰহণ কৰিছিলোঁ। মোৰ দেউতা এগৰাকী ভাল খেতিয়ক আছিল, ভাল শিক্ষক আছিল আৰু কৰ্মকাণ্ডী অনুষ্ঠান কৰিছিল। অনুষ্ঠান পাতিলেই মানে ছাগলী লাগিবই ঘৰত। আমাৰ ঘৰত হাঁহ থাকে, 16-17টা ছাগল থাকে। সেইখন ঘৰত জন্মগ্ৰহণ হৈছে। কিন্তু জন্মগ্ৰহণ হোৱা ক্ষণটো হয়তো ভাল আছিলে, যিদিনা আমাৰ পদূলিৰ মুখত বিনুৱাজীয়ে আহি শংখ ফুকাই দিছিলে, সেই সময়ত মায়ে প্ৰসৱ বেদনাত ভুগি আছিলে। গতিকে বিনুৱাজীৰ লগত যি দেউতা গুচি গ'ল, 16 দিন নে 17 দিন নাহিলে হেনো, মায়ে অকলেই জন্ম দিলে মোক। জীৱনটো বৰ অকলশৰীয়া অনুভৱ কৰোঁ। আৰু এটা কথাৰ কাৰণে ধন্যবাদ দিওঁ এই উদ্যোক্তাসকলক, বিশেষকৈ কুশল ঠাকুৰীয়াক। বিগত 36 বছৰে বিভিন্ন মঞ্চত বক্তৃতা দিলোঁ, ক'তো কেতিয়াও চিঠিত নামটো মোৰ নাথাকে। কিন্তু এই সাংবাদিকটো এতিয়া নাই, আহিলে চিঠিখন লৈ গ'ল। অহা কাইলৈ যদি বাতৰি পায় আপোনালোকে তাত বৰ ধুনীয়াকৈ লিখিব
এই ভাৰত ডেকা বাপে আজি সুন্দৰভাৱে বক্তৃতা প্ৰদান কৰি থৈ গ'ল বুলি লিখিব নগাঁও জিলাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনত যিজন বাপৰ নাম ইয়াত লিখা থাকে সেইজনৰ কথা লিখি পেপাৰ ভৰ্তি কৰি দিয়ে যিজনে বক্তৃতা দিয়ে তেওঁৰ কথাখিনি নিলিখে তা আমাক এনেদৰে স্পেয়াৰ চকা হিচাপে পঠিয়াই দিয়ে আমি য'তে পঠাই ত'তে গৈ থাকোঁ প্ৰথমতে ভয় লাগিছিল এতিয়া বেছি ভয় লগা নাই কাৰণ মানুহ বেছি নাই যেতিয়া আমাৰ পদবীধাৰী ব্যক্তিসকল থাকে মানুহ ভৰ্তি হৈ থাকে তাৰপিছত গুচি যায় কিয় সেই যে গীতাত শ্ৰীকৃষ্ণ অৰ্জুনৰ আগত কথা কৈছিল সেই কথাখিনি পৃথিৱীৰ ২৫২টা ভাষাত অনুবাদিত হৈছে পৃথিৱীৰ ২৫২টা ভাষাত গীতা অনুবাদ হৈছে কিন্তু পৃথিৱীৰ ২৫২টা ভাষা জনা মানুহসকলে সেই গীতাৰ উদ্দেশ্য বুজি পালেনে নাই মোৰ অলপ সন্দেহ আছে সৌভাগ্যবশতঃ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ যোৱাৰ আমাৰ সৌভাগ্য ঘটিছে পাকিস্তানলৈ যোৱাৰ সুবিধা হৈছে এটা কথা প্ৰমাণ কৰিবৰ কাৰণে মানুহে সদায় কয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব কিন্তু মিছা কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইতিমধ্যেই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈ আছে আপুনি যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ ধৰে আপুনি যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা জানে আপুনি যদি মহাপুৰুষ শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ কথা জানে তেতিয়া আপুনি গোটেই বিশ্বতে ঘূৰি আহিব পাৰিব বেছিভাগ মানুহে আমি এটা কাম কৰোঁ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰোঁ বুলি কৈ নিজক প্ৰতিষ্ঠা কৰাৰ খামখুমীয়াত লাগি যাওঁ গীতাত কি কৈছিলে সেই কথাটো ২৫২টা ভাষাৰ মানুহে বুজি নাপালে মাত্ৰ এজন মানুহে বুজি পালে সেইজন মানুহ কোন এটা জাতি জীয়াই থাকে একোজন দ্ৰষ্টা পুৰুষ যুগ পুৰুষ মহাপুৰুষে আঁকি দিয়া এখন পৰম পাৱন চিত্ৰক বাস্তৱত ৰূপায়িত কৰাৰ ঐকান্তিক প্ৰচেষ্টাতে সুস্থভাৱে জীয়াই থাকি প্ৰগতিৰ পথত অহৰহ গতি কৰা প্ৰতিটো জাতিৰ মূলতে আছে একোজন মহাপুৰুষ অসমীয়া জাতি অসমীয়া ভাষা অসমীয়া সংস্কৃতি ত্ৰিবাৰ শতবাৰ সহস্ৰবাৰ ধন্য যে এই জাতিয়ে সৰ্বকালৰ কাৰণে এজন মহাপুৰুষক পালে যাৰ নেতৃত্বত গঢ়ি উঠিছিল এক আদৰ্শ পুৰুষৰ সমূহ আটাইতকৈ কৃপাধন্য হৈছে আটাইতকৈ সৌভাগ্যৱান ব্যক্তি কোন নগাঁও জিলাৰ বাপসকল সেইজনা মহাপুৰুষ যি অসমীয়াৰ আটাইতকৈ মৰমৰ নাম অস্তিত্বৰ আটাইতকৈ বিশ্বাসনীয় আধাৰ মৃত্যু সময়ৰ জনম ঘটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জন্ম লৈছিল ক'ত এই নগাঁও জিলাত শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শত আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি চিন্তা চৰ্চা কৰিছিলে সেই ৰমাকান্ত মুক্তিয়াৰাতা হলধৰ ভূঞা গোপিকা বল্লভ গোস্বামী ৰাধিকা বল্লভ গোস্বামী আগৰজন পীতাম্বৰ দেৱ গোস্বামী প্ৰমুখ্যে যিসকল পুৰুধা ব্যক্তিৰ অশেষ শ্ৰেষ্ঠাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শখিনি শুদ্ধ ৰূপত প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰি এক অনুষ্ঠানৰ জন্ম দিছিল সেই অনুষ্ঠানৰ গুৰি ধৰোঁতা হ'ল নগাঁও জিলা আৰু সেই অনুষ্ঠান জন্ম হোৱাৰ আগৰ পৰাই এই নগাঁও জিলাত শ্ৰীমন্ত শংকৰদেৱ সংঘ বা শ্ৰীমন্ত শংকৰদেৱৰ এটা স্থিতি আছিল মোৰ অংকত অলপ মই বেয়া আছিলোঁ মেট্ৰিকত ফেইল কৰিছিলোঁ অংকত কাৰণ যিহেতু ৯৪ সংখ্যক আমাৰ মূলৰ হৈ আছে ৯৫ সংখ্যক ইয়াত হৈছে যেতিয়া নিশ্চয় শংকৰদেৱ সংঘ গঠন হোৱাৰ আগতেই এই জিলাৰ এটা পৰিকাঠামো জন্ম হৈছিল গতিকে এই জিলাৰ বাপ সমস্ত ভাগ্যৱান আজি দুখ কৰিবলগীয়া কথা নাই ৯৫ বছৰে নগাঁও জিলা শাখাই এনেদৰে বিভিন্ন বক্তাসকলক মাতি আনিছে বৰ ধুনীয়া ধুনীয়া কথাবিলাক কৈ গৈ আছে আজি আৰু দুলাল বৰুৱাৰ কথা শুনিবলৈ চকী ভৰাই মানুহ থকাৰ কোনো প্ৰয়োজন নাই কেৱল সেই যে গীতাত কোৱা কথাখিনি অৰ্জুনৰ আগত যে এজনৰ আগত ক'লে মই আপোনালোকক আটাইকে ইয়াত থকা বাপসকলক আইসকলক একোগৰাকী অৰ্জুন বুলি ধৰি লৈছোঁ মই আটাইতকৈ বেছি ধন্যবাদ দিব বিচাৰিছোঁ মাইকমেন কেইজনক ইয়াত সভাত মানুহ থাকক নাথাকক ইমান সুন্দৰ মাইকৰ ভইচটো দিছে এই মাইকে ৩.৫ মাইল দূৰলৈকে মোৰ কথাখিনি লৈ যাব কোনোবাই ইয়াত আহি শুনক নুশুনক যোনে য'তে আছে তাতে যাতে কথাখিনি শুনক কিয় এই কথাখিনি বোধহয় আগতে আপোনালোকে কোনোদিন শুনা নাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱত বাদে আজিলৈকেও গীতাৰ একশৰণ নাম ধৰ্মৰ যিখিনি বাণী এই কথাখিনি আজিলৈকে কোনেও অনুভৱ কৰা নাই কোনেও উপলব্ধি কৰা নাই শ্ৰীকৃষ্ণই গীতা কৈ শেষ কৰিব ৭০০ শ্লোক হ'বলৈ বাকী আছে আৰু ৪টা শ্লোক বাকী আছে তেনেতে কৈ দিছে সৰ্বধৰ্মান পৰিত্যাজ্যম মাম একং শৰণং ব্ৰজ অহং তং সৰ্ব পাপেভ্যো মুখ্য ইচ্ছামি মা শুচ
সৰ্বধৰ্ম এৰি হকি শৰণ সাক্ষাৎ সুদীৰ্ঘ বিশ্বাসে সখী লৈ কয়া মাত্ৰ উদ্ধবাহু কৰি হেৰা কৰো অংগীকাৰ সমস্ত পাপতে মই কৰিব উদ্ধাৰ সমস্ত ধৰ্ম ত্যাগ কৰি কেৱল মোতেই শৰণ লোৱা আৰু মই তোমালোকক সমস্ত বিপদত ৰক্ষা কৰিম বুলি অসমীয়া জাতিটোৰ মাধ্যমেৰে নহয় হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ সেই হাৰিয়ানীসকলৰ মাধ্যমেৰে সমস্ত জগতবাসীক কৈছিল সেই হাৰিয়ানাৰ মানুহে কিন্তু একো বুজি নাপালে কাৰণ সৌভাগ্যক্ৰমে আমি হাৰিয়ানাত থাকিবলৈ পাওঁ হাৰিয়ানাত আমাৰ এখন গৃহ হৈছে ল'ৰাটো তাত থাকে ঘৰে ঘৰে সোমাইছোঁ এশৰণীয়া মানুহ নাই হিমাচললৈ গৈছোঁ এশৰণীয়া মানুহ নাই যোধপুৰ ইউনিভাৰ্চিটিলৈ গৈছোঁ এশৰণীয়া মানুহ নাই বেংগললৈ গৈছোঁ তাত এশৰণীয়া মানুহ নাই পৃথিৱীৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিচাৰি ফুৰিছোঁ খেপিয়াই এশৰণীয়া মানুহ ক'ৰবাত আছে নেকি নাই ক'ত আছে কেৱল নগাঁও জিলাৰ সেইজন অবোধ শিশু যিজনক 12 বছৰলৈকে বাপেক মাকে স্কুললৈ পঠোৱা নাছিল সেইজন অবোধ শিশুৱে যি তত্ত্ব বুজি পালে একখনন তত্ত্ব সেই তত্ত্ব পৃথিৱীৰ কোনো মানুহে কেতিয়াও বুজি নাপালে সেই গীতাৰ একখনন তত্ত্ব মাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আনি আমাক বিলাই দিছে আৰু এটা কথা কি হ'ল সেই যে 6টা কথা নকলে বুলি ক'লো মই কৈয়ে দিওঁ বাৰু গীতাৰ 18 অধ্যায়ত লিখা আছে এই 6 বাক্য নিশ্চয় ক্ষুদ্ৰে নপঢ়িব ব্ৰাহ্মণত বিনে বুলি আগতেতো সেই গীতাখন ৰঙা কাপোৰেৰে বান্ধি থৈ দিছিল ব্ৰাহ্মণত বাদে বেলেগে শুনিব নাপায় বুলি কৈছিল আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিভিন্ন ধৰ্মগুৰুসকলে গালি পাৰে এনে চব বস্তু ঠিকেই আছিল শংকৰদেৱে মাজতে গণ্ডগোল লাগিছে যে প্ৰকাশ মহন্ত ছাৰেও কৈ গ'ল মোৰ অলপমান কিন্তু অকণমান দুখো লাগিছিলে এই অন্য দেৱী দেৱ নকৰিব হ'ব প্ৰসাদো নখাইব তাৰ বুলি শংকৰদেৱে কোৱা বুলি কৈছে এই কথা কাৰণ শ্ৰীমন্ত শংকৰদেৱে কোৱা নাই ভাগৱততো নাই ভাগৱতত লিখাহে আছে কথাখিনি ভাগৱতৰ মূল শ্লোকত নাই এইটো ভাগৱত ৰচনা হোৱাৰ ৮২,০০০ বছৰ আগতে পদ্মপুৰাণ ৰচনা হৈছিলে তাত আছে নাইনং দেৱী তুবিক্ষতে ব্ৰাহ্মণ ন সপূজয়ত ব্ৰাহ্মণে বিষ্ণু ব্যতিৰেকে মই শ্লোকটো বৰ দীঘলীয়া মই বাদ দিলোঁ সেইটো বিষ্ণু ব্যতিৰেকে অন্য কোনো দেৱ দেৱীক নুপুজিব বুলি কৈছে ব্ৰাহ্মণক কৈছে দুৰ্ভাগ্যজনকভাৱে আমাৰ শংকৰদেৱৰ শৰণীয়াসকলক এতিয়া উদ্দেশ্য কৰি কয় আমিও কওঁ বহুতে কয় আন দেৱী দেৱ নকৰিব হ'ব বুলি যেন আমাৰ মানুহখিনিয়ে শিকিব লাগে এই কথাটো আমাক কোৱা নাই আজিৰ পৰা পদ্মপুৰাণতে আছে এই কথাটো কি কৈছে ব্ৰাহ্মণত বাদে অন্য দেৱ দেৱী ব্ৰাহ্মণে বিষ্ণু ব্যতিৰেকে অন্য দেৱ দেৱীক পুজিব নালাগে যদি কোনোবা ব্ৰাহ্মণে বিষ্ণু ব্যতিৰেকে অন্য দেৱ দেৱীক পুজিছে তেওঁ নিজৰ ঘৰলৈ ঘূৰি আহিব নালাগে বুলি কৈছে আমি কি অৰ্থ উলিয়ালোঁ যে অন্য দেৱী দেৱকটো সেৱা নকৰিবাই সেই দেৱ দেৱীক ঘৰতো নপঠিবা সেই দেৱ দেৱী থকা জেগালৈ সেই ঠাইলৈ আমি নাযাওঁ আমাক যাব মানা কৰিলে এই কথাটো কোৱা নাছিল ব্ৰাহ্মণসকলক কৈছিল যি ব্ৰাহ্মণক কোৱাৰ অৰ্থ আছে মই অকণমান পিছত ক'ম মনত থাকিলে ক'ম মোৰ কথাবিলাক জপিয়াব লগা হৈছে মনত থাকিলে ক'ম যে ব্ৰাহ্মণে বেলেগক পঢ়িব নালাগে বেলেগ দেৱ দেৱীক পুজিব নালাগে সেইকাৰণে ব্ৰাহ্মণ সত্তাটোৱে সেইটো জন্মনা যায়তে শূদ্ৰম সংস্কাৰব্দীৰ্যুচ্যতে হেদপাতি বিপ্ৰভৱেত ব্ৰহ্মগো ব্ৰাহ্মণ ভৱেত আমাৰ বহুত পণ্ডিতে কিন্তু ব্ৰহ্ম জানন্তি ইতি ব্ৰাহ্মণ বুলি কয় ব্ৰহ্মক জানিলেই ব্ৰাহ্মণ হ'ব নোৱাৰে মানুহে বহুত কথা জানে আজিৰ যুগত নজনা মানুহ কোনোবা আছে নেকি শংকৰদেৱৰ বিষয়ে একশৰণ তত্ত্ব নজনা আছে নেকি জনাসকলে নলয় এইবিলাক যিসকলে উপলব্ধি কৰিছে তেওঁলোকেহে এই কথাটো ল'ব যিসকলে ব্ৰহ্মতত্ত্বক উপলব্ধি কৰে সেই অকল ব্ৰাহ্মণ এবাৰ যিয়ে ব্ৰহ্মতত্ত্বক উপলব্ধি কৰিব সি দুনাই জানো দেৱ দেৱীক পুজিবলৈ যাব একমাত্ৰ গতি তুমি ওহে বিশেশ্বৰ তোমাহতে সৃষ্টি হয় তোমাহতে লয় একমাত্ৰ গতি তুমি ওহে বিশেশ্বৰ তোমাহতে সৃষ্টি হয় যত চৰাচৰ তোমাহতে সৃষ্টি হয় তোমাহতে লয় তোমাৰ ইচ্ছাই বিশ্ব প্ৰকাশিত হয় ইচ্ছা হ'লে সেইজন নিমিষ ভিতৰে কত দুৰ্গা কত ব্ৰহ্মা সৃজিবৰ পাৰে সেইজন মহাধন অহে কৃষ্ণধন ভক্তিভাৱে বন্দী আমি তোমাৰ চৰণ এই বুলি দুৰ্গা মাই কাকতি কৰিছে
দুৰ্গা মায়ে কৈছে কি একমাত্ৰ ঈশ্বৰ হ'ল সেই বিশেষৰ ঈশ্বৰ ভগৱন্ত বিষ্ণু একমাত্ৰ তুমি ইচ্ছা কৰিলে মোৰ নিচিনা দুৰ্গা মোৰ নিচিনা ব্ৰহ্মা হাজাৰ হাজাৰ সৃষ্টি কৰি দিব পাৰে তাৰমানে আল্টিমেটলি ইনডাইৰেক্টলি দুৰ্গা মায়ে কৈ গৈছে তেতিয়া দিনৰ পৰাই যে বিষ্ণু ব্যতিৰেকে অন্য দেৱ দেৱীক পূজা কৰিব নালাগে দুৰ্গা মায়ে কোৱা কথা কিন্তু সেই দুৰ্গা মায়েৰ কথাও আজিকালি মানুহে নুশুনে কিন্তু দুৰ্গা মায়ে কান্দি আমি বিভিন্ন ধৰণৰ কথাবিলাক কওঁ এতিয়া সেই গীতাৰ তত্ত্ব 6টা তাৰপিছত যি 6টা কথা সেই গীতাত নাই ক'ত আছে সেই 6টা কথা মোৰ 39 বছৰীয়া জীৱন পৰিক্ৰমাত বিভিন্ন পণ্ডিতৰ ওচৰত গৈছোঁ বিভিন্ন পণ্ডিতৰ লগত কথা পাতিছোঁ তৰ্ক কৰিছোঁ সোণাৰাম চুতীয়া আতৰিৰ লগতো হৈছে ইলাৰাম দাস বাপৰ লগতো হৈছে কথা কাটি হৈছে সুধি থাকোঁ তেতিয়া 100 জনক যদি সুধিছোঁ 100 জনে বেলেগ বেলেগ উত্তৰ দিছে তেতিয়া আমাৰ মনলৈ এটা প্ৰশ্ন আহিল মোৰ বিবেকটোক মই কিয় নুসুধোঁ এই বুলি সুধি প্ৰশ্ন কৰি থাকোঁতে 15 দিনমানৰ মূৰত বিবেকলৈ এটা প্ৰশ্ন আহিছে সমগ্ৰ জয়স্বয় অসৰ জয়স্বীৰ জয়স্ব যশ শ্ৰীয়াংজ্ঞান বৈৰাগ্যং সন্নাম ভগস্মৃতম সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ঐশ্বৰ্য বিভূতি সৃষ্টিতত্ত্ব যশ শ্ৰী জ্ঞান আৰু বৈৰাগ্য য'ত আছে সেইখনে ভাগৱত আৰু সেই 6টা কথা গীতাত শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত কোৱা নাই ভাগৱতৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ঐশ্বৰ্য বিভূতি অনন্ত বৰা বা বৰ ধুনীয়া এজনী ভাগৱতী বৰ ধুনীয়া ভাগৱত পাঠ কৰে ব্যাখ্যা কৰে কিন্তু সেইদিনা তাত গালি পাৰি দিলে নহয় তলে তলে কাৰ মূৰখন বকিলে বোলে একো বুজিয়ে নাপালোঁ বুলি কয় এই প্ৰথম স্কন্ধতে ধৰিলে বপুৰাই প্ৰথম দ্বিতীয় স্কন্ধ কি ঐশ্বৰ্য বিভূতি বুজাৰ শক্তি মানুহৰ নাথাকে প্ৰথম আৰু দ্বিতীয় স্কন্ধ কি ঐশ্বৰ্য বিভূতিৰ কথাখিনি বুজি পোৱা টান অলপ তৃতীয় চতুৰ্থত কি আছে তৃতীয় স্কন্ধৰ পদ্মকল্পৰ পৰা আৰম্ভ হৈছে সৃষ্টিতত্ত্ব বীৰ্যস্য পঞ্চম ষষ্ঠত কি আছে যশ কি যশ ভগৱন্তৰ গুণানুকীৰ্তনখিনি আওৰাই থকা যিটো ব্যৱস্থা যশ কীৰ্তন তয়াতি তুষ্ট হুন্ত হৰি মই অলপ মানে আগৰবিলাক মাতিব খোজা নাই সময় কম আছে যে যশ কীৰ্তনত আতি তুষ্ট হন্ত হৰি ভগৱন্তৰ যশ কীৰ্তনবিলাকত আছে এই অধ্যায়টোত আছে শ্ৰী ক'ত আছে সপ্তম আৰু অষ্টমত শ্ৰী মানে কি তালব্য হ যোগ ৰ যোগ দীৰ্ঘ ই শ্ৰী দুটা অৰ্থত ব্যৱহাৰ হয় এটা কি মাতৃগৰ্ভত যেতিয়া সপ্তম মাহৰ গৰ্ভৱতী হয় সপ্তম আৰু অষ্টম মাহত শ্ৰী তৈয়াৰ হয় সেইকাৰণে 7 মাহ গৰ্ভৱতী হ'লে মাতৃবিলাকক পালন কৰিব দিয়ে 7 মাহ গৰ্ভৱতী হ'লে মাতৃসকলক বিভিন্ন কাম কৰিব নিদিয়ে যৌনগন্ধি কথাবিলাক শুনিব নিদিয়ে 7 মাহ 8 মাহত পূৰ্ণ অৱয়ব লয় সন্তানটোৱে সেইকাৰণে সেই অৱস্থাটোৰ নাম শ্ৰী আৰু সপ্তম অষ্টম স্কন্ধত সেই কথাবোৰ বৰ ধুনীয়াকৈ বুজাই দিয়া তৃতীয়ত আৰম্ভ কৰিছে যিটো সপ্তম অষ্টমত কপিলৰ কথাখিনি বৰ ধুনীয়াকৈ বুজাই দিয়া আছে শ্ৰীৰ কথা মই চুটিকৈ কৈছোঁ কেতিয়াবা ভাগৱতত পালে দীঘলকৈ কথা পাতিম নৱম দশমত কি আছে সপ্তম অষ্টমত যদি শ্ৰী আছে নৱম দশমত কি আছে জ্ঞান কি জ্ঞান বৈষ্ণৱ জ্ঞান যিটো গীতাত নাই গীতাত জ্ঞান আছে কৰ্মযোগৰ জ্ঞান আছে গীতাত যিবিলাক জ্ঞান আছে সেই মুহূৰ্তত অৰ্জুনক যুদ্ধ কৰাবলৈ যুদ্ধত প্ৰবৃত্ত কৰাবলৈ কোৱা কথাবিলাক তাত আছে ভাগৱতত কি আছে বৈষ্ণৱ জ্ঞান আছে কি বৈষ্ণৱ জ্ঞান সুতপা প্ৰজাপতি কৃষ্ণী গৰ্ভ বসুদেৱ দৈৱকী তাৰপিছত কৃষ্ণৰ জন্ম লীলামালা শেষত যে কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ ক'ত আছে নৱম দশমত আছে একাদশ দ্বাদশত কি আছে বৈৰাগ্য ভাৱনা কি মোক যে নালাগে এই বস্তুটো এতিয়াতো আমাক লাগে সকলোকে পদবী লাগে য়সং দেহি বিদ্যাং দেহি ভাজ্যাং দেহি কেৱল দেহি আমাক কেৱল লাগে লগাটো কোনোবা দিন কোনোবাই এৰি দিব যদি পাৰে সেইজনহে ভাগৱতী লগাটো এইবাৰ মই বাদ দিলোঁচোন মোৰ 4টা বছৰ হ'ল ইতিমধ্যে মই 6 বছৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত ডাঙৰ পদবীত থাকিল মই এৰি দিওঁ বুলি যিজনে দিব পাৰিব সেইসকলেহে ভাগৱতী বক্তৃতাটো বহুত হ'ব ভাগৱতে সেই কথাটো বুজাইছে যে সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ বৈৰাগ্য ভাৱনা যেতিয়া আহিব তেতিয়াই ভাগৱত শেষ হ'ব কিয় ভা দীপ্ত সচিদানন্দ গতিৰ সৌলৌক কি হৰিশ্ৰম সৰ্বশ্ৰেষ্ঠ শ্ৰেষ্ঠ নাম তৌৰী এব ভবাৰ নৱম এই কথাবিলাক বৰ ধুনীয়াকৈ আছে এই কথাটো মই এতিয়া এৰিম মই বেছি সময় কথা আপোনালোকৰ মাজত নকওঁ এতিয়া এই ভাগৱতৰ ভিতৰত 335টা অধ্যায় আছে
চৰিত্ৰ কেইটা আছে পিছে 335টা অধ্যায় আছে চৰিত্ৰ মুঠে এটা আছে তাত নাম কি প্ৰহ্লাদ চৰিত্ৰ আমাৰ পদাধিকাৰ বাপে কৈ গৈছে এই যেটো অষ্টপ্ৰহৰৰ কথা এটো কোন ভুল হৈছে কথাটো পদাধিকাৰ বাপৰ বুলি কোৱা নাই মানে ৰাতিপুৱাৰ পৰা আৰম্ভ নহয় প্ৰহৰ আৰম্ভ হয় সন্ধিয়াৰ পৰা সন্ধিয়া 6 বজাৰ পৰা 9 বজালৈকে প্ৰথম প্ৰহৰ 9 বজাৰ পৰা 12টা বজালৈ দ্বিতীয় প্ৰহৰ 12টাৰ পৰা 3টা বজালৈ তৃতীয় প্ৰহৰ এই বঙালী ভাইসকল আছে যদি তেওঁলোকে বুজি পাব তেওঁলোকে অষ্টপ্ৰহৰৰ নাম কৰে এটা প্ৰহ্লাদটো চৰিত্ৰ বাকিবিলাক অধ্যায় আখ্যান কি গহা গজেন্দ্ৰ উপাখ্যান চিত্ৰকেতু উপাখ্যান বিপ্ৰদামোদৰ উপাখ্যান যিমান পাব উপাখ্যান পাব চৰিত্ৰ এটা আছে এটোৰ নাম কি প্ৰহ্লাদ চৰিত্ৰ আৰু প্ৰহ্লাদ চৰিত্ৰই আপোনালোক কি কৈছে আমাক কি কৈছে বেদৰ ঋষিয়ে যি কৈছে পশ্যম সাৰৰসতম জীৱেম সাৰৰসতম এই পৰিদৃশ্যমান জগতৰ মনোমোহা দৃশ্যবোৰ চাই 100 বছৰ জীয়াই থকাৰ যেটো মানসিকতা হেতু প্ৰহ্লাদে আমাক সকলোকে বুজাই দিছে কি বুলি এই মনুষ্যৰ আয়ুহত বৰিষ সংখ্যা অৰ্ধেক বিফলে যায় জানিবা নিদান আৰু বিংশতি বৰিষ যায় হাকিতে খেলিতে যায় দশ বৰিষ ধনয় উপাৰ্জনতে আৰু বিংশতি বৰিষ যায় হেৰাবিদ্ধ কালে একো কাৰ্য হাৰিবাক নোৱাৰে চকুৱে না কলে আৰু বহুত আছে শেষতো কৈ দিওঁ এই হেন জানি শিশু হ'ব এৰি আন কৰ্ম কুমাৰ কালতে ধৰা ভাগৱত ধৰ্ম কেৱল কুমাৰ কালতহে ভাগৱত ধৰ্ম ধৰাৰ কথাটো প্ৰহ্লাদত বাদে পৃথিৱীৰ কোনো ব্যক্তিয়ে আজিলৈকে কোৱা নাই হ'ব দেচোন হ'ব দে জিলাইটো কয়ে বাৰু 12 বছৰতে শৰণ দিব লাগে বুলি আৰু 12 বছৰত যদি শৰণ দিয়ে মাহীয়েকৰ ঘৰৰ ছোৱালী যদি বিয়াত সম্প্ৰদান কোনে কৰিব হোম কৰিলে একমাত্ৰ ভায়েক ইটো হ'ব দে এতিয়া নালাগে তাক শৰণ দিবলৈ এই কথাবোৰ কোনে কৰে 3 নম্বৰ পৰ্যায়ৰ মানুহবিলাকে নকৰে এই নেতাবিলাকে কৰে বেছিভাগ গতিকে এই যে আমি ভয় খাই আছোঁ এই ভয়টো প্ৰহ্লাদে ভাঙি দিছিল ভাগৱতৰ জৰিয়তে যে কুমাৰ কালতে ভাগৱত ধৰ্ম ধৰা হুইয়া শৌচ নিতে কৰা মনক সংযম কৰিব দিছোঁ এই যে 95 বছৰে ইমান সুন্দৰ সুন্দৰ কথাবিলাক কৈ গ'ল এই আধাৰ যে দিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এইটো কেৱল সাঁচিপাতত অনুবাদ সাহিত্যই ৰচনা কৰা নাছিল বৰঞ্চ প্ৰতিজন ব্যক্তিৰ হৃদয়ত এটা মহান কাৰ্যসূচী লিখি দিছিল সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি হয়নে আৰু কি আছিল নিচত সাধুত যাৰ ভয় লয় জ্ঞান তাহাকেহে পণ্ডিত বুলয় সৰ্বজান তাৰ আগৰ লাইনটো কি আছিল ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল নিচত সাধুৰ জান দৃষ্টি ভৈ কতুল আৰু নিচত সাধুৰ যাৰ দৃষ্টি একতুল মোৰ অলপ উলাট পলাট হৈছে সোনকালে যাব লাগে কাৰণ এতিয়া শেষত কি কৈছে বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি সৰ্বদায়ে মোকে মান্য কৰে অসূয়া ঈৰ্ষা তিৰস্কাৰ অহংকাৰ হবে নষ্ট হৈ বেটা বক্ষ নেতাৰ কুকুৰ চিগাল গদৰ ভৰয় আত্মা ৰাম জানি আহবাকো পৰি কৰিবা প্ৰণাম বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি সৰ্বদায়ে মোকে মান্য কৰে কৰোণে পিছে আমি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰা মানুহজনক ইয়াক আকৌ কোনে উঠাই দিলেও প্ৰতিনিধি সভাত বুলি আমি কওঁ বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি সৰ্বদায়ে মোকে মান্য কৰে কিয় মোকে মান্য কৰে ভাগৱতৰ ভাষ্যই কৈছে অৰ্থ হয়ং সৰ্বভূতানাং বেদাৰ্থ পৰিপ্ৰেক্ষিতা বুলিছে অৰ্থ হয়ং ব্ৰহ্মসূত্ৰানাং ভাগৱতৰ যিবিলাক কথা যে ব্ৰহ্মসূত্ৰৰ অৰ্থ সেইবিলাক কি আমাৰ যি গায়ত্ৰী মন্ত্ৰ আছে তাৰ ভাষ্য দীঘল শ্লোক কাৰণে মাতি মোক তাৰ কথাখিনি ক'ব গায়ত্ৰী মন্ত্ৰৰ ভাষ্য ব্ৰহ্মপুত্ৰৰ অৰ্থ কি পৰম ব্ৰহ্ম এজন আছিল কাৰণে আমিবোৰ আছোঁ আমিবোৰে স্বীকৃতি দিছোঁ কাৰণে পৰম ব্ৰহ্ম আছে ইয়াত উপস্থিত থকা আমাৰ এই দেউতাজন প্ৰফুল্ল বৰা বাপজন বয়স হৈছে যথেষ্ট সাধনা কৰিছে যথেষ্ট কষ্ট কৰিছে ভগৱানক কিন্তু কোনোদিন দেখা নাই ভগৱানক নমনাকৈ আছে নেকি বাৰু ঈশ্বৰ নমনাকৈ আছে নেকি কাৰণ তেওঁ আছিল
কাৰণে আমি আছোঁ। বৰ ধুনীয়াকৈ গায়, মোৰ আকৌ এই গুদা খোৱা শিয়ালৰ মাতটোৰ নিচিনা মাত মই গাব নোৱাৰোঁ, তথাপিতো গাই দিছোঁ। যত জীৱ জংগম কীট পতংগম অগণগ জগতি কায়া। যত জীৱ জংগম কীট পতংগম অগণগ জগতৰি কায়া। সেই কায়াটো ক'ৰ পৰা আহিছে? তাৰ পৰা আহিছে অৰ্থস্বয়ং ব্ৰহ্মসূত্ৰানাং ভাৰতাৰ্থ বিনিৰ্ণয় ৰূপ হৈছে গায়ত্ৰী ভাষ্য বেদাৰ্থ পৰিবৃংহিতা। বোলে কি কৈছে? ওম ভূ ভুৱ ভুৱস্বঃ তৎসবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি য়ো য়ো ন প্ৰচোদয়াৎ। এই বুলি যে গাওঁ আমি, য়ো য়ো য়ো, আপোনালোক সকলো, আমি সকলোবিলাকে কি কৰোঁ? এজনক ধ্যান কৰোঁ। তৎসবিতুৰ্বৰেণ্যম, তৎসবিতুৰ্বৰেণ্যম তাৰমানে সূৰ্যয়ো যাক বৰণ কৰে, ভৃগুসকলে যাক ধ্যান কৰে, সেইজনৰ ওচৰলৈ আমি লাহে লাহে গতি কৰোঁ। প্ৰচোদয়াত, লাহে লাহে গতি কৰোঁ। এজন কৃষ্ণ আছিল কাৰণে আমাৰ জন্ম হৈছে, আমি স্বীকৃতি দিছোঁ কাৰণে কৃষ্ণৰ অস্তিত্ব আছে। কৃষ্ণক কোনোদিন কোনেও দেখা নাই, কেৱল কি বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ। সেই যে গীতাৰ যিটো ভাষ্য, যে ভাগৱতৰ যিটো ভাষ্য, তাৰ মাজত আহি 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 ভাগৱতৰ সেই দশম স্কন্ধত শ্ৰীকৃষ্ণৰ আগত উদ্ধৱে এটা প্ৰশ্ন কৰিছিলে। উদ্ধৱে কৈছিল, হে প্ৰভু, তুমি তোমাৰ যিবিলাক কথা দেখি 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 আমি অনুভৱ কৰিছোঁ, তুমি আমাক এৰি থৈ যাবা, গতিকে মোকো তোমাৰ লগতে লৈ যোৱা। যেতিয়া কৃষ্ণই কৈছিল যাক যিমান নিব লাগে নিলোঁ, তোমাক কিন্তু নিবলৈ অনা নাছিলোঁ, তুমি ৰৈ থাকা, তুমি থাকা, মই যিবিলাক কথা কৰি দেখুৱালোঁ সেইবিলাক জগতত তুমি প্ৰচাৰ কৰা। এঠাইতে ৰৈ থাকিব দিয়া নাই, ঘূৰি ফুৰা, আৰু মই যিবিলাক কথা কৰিলোঁ সেইবিলাক তুমি কৈ ফুৰা। উদ্ধৱে মানি ল'লে। মানাৰ পিছত আকৌ ভাবিলে, এনেকৈ কৈ 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 যদি পাথৰি পাওঁগৈ এদিন, তাত যদি কয় যে হেৰা তুমি যিজন কৃষ্ণৰ কথা কৈছা, আজিৰ তাৰিখত সেই কৃষ্ণক মই ক'ত পাম বুলি যদি সোধে, মই কি উত্তৰ দিম বুলি কোৱাত কৃষ্ণ বান খাই গ'ল। তে ভাগৱতৰ দশম স্কন্ধত উদ্ধৱক কি কৈছে শ্ৰীকৃষ্ণই? তিৰুধায়ং প্ৰবিষ্ট হয়ং ভাগৱতে হদদাত তেনয়াং বাগ্ময়া মূৰ্তি প্ৰত্যক্ষে বৰ্ততে হৰে সেৱনাথ শ্ৰৱণাথ পাঠাত দৰ্শনাথ। যে মোৰ যেতিয়া তিৰোধান হ'ব, মই ভাগৱতৰ মাজত থাকিম, সেই ভাগৱত প্ৰতিষ্ঠা কৰি সেই ভাগৱতক যাৰ নৈত্য নৈমিত্তিক কাম হয়, সদায় সেৱা কৰে, সদায় পাঠ কৰে, সদায় শ্ৰৱণ কৰে, সদায় পাঠ কৰে, সদায় সেৱা কৰে, সদায় শ্ৰৱণ কৰে। এই যে সেৱা শ্ৰৱণ পাঠ যাৰ নৈমিত্তিক ধৰ্ম হয়, তেওঁৰ এটা দৰ্শন লাভ হ'ব। সেই দৰ্শনটোৱে কৃষ্ণ প্ৰাপ্তি। ক'ত লিখিছিলে? ভাগৱতত। এই ভাগৱতখনো হেনো পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য, নহয়নে? পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য দুখন, শাস্ত্ৰৰ উত্তম গীতা ভাগৱতখনো পঢ়ে। সেই ভাগৱতৰ দশম স্কন্ধত লিখা কথাখিনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাদে পৃথিৱীত আৰু কোনে বুজিলে? ক'ত আছে আৰু পৃথিৱীৰ কোনটো ঠাইত আছে যে বেদীত ভাগৱত প্ৰতিষ্ঠা কৰি, বেদীত ভাগৱত প্ৰতিষ্ঠা কৰি সেৱা কৰাৰ ব্যৱস্থাটো আপোনালোকে ক'ৰবাত পাইছে নেকি নাজানো। মই বিগত জীৱনৰ 36টা বছৰ ঘূৰি ফুৰিছোঁ, নাই বনাই ক'তো পোৱা নাই। কেৱল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শত ভাগৱত প্ৰতিষ্ঠা কৰি সেৱা কৰা ধৰ্মটো আছে। তাতো বহুত পণ্ডিতে প্ৰশ্নত আঙুলি ধৰিছে আজিকালি যে ক'ত ভাগৱত প্ৰতিষ্ঠা কৰে, এই গুণমালাহে প্ৰতিষ্ঠা কৰে বুলি কৈছে। কেৱল সেইটো গুণমালা প্ৰতিষ্ঠা কৰে। তেতিয়াহ'লে কি আছে গুণমালাত? গুণমালাখন কিয় প্ৰতিষ্ঠা কৰা হ'ল? সেই 6টা কথা, যি 6টা কথা গীতাত শ্ৰীকৃষ্ণই লিখা নাছিল, সেই 6টা কথা আনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সংক্ষেপে লিখি দিছে গীতাৰ পৰা আনি গুণমালা। যি 6টা কথা লিখা নাছিল তাত, যি 6টা কথা গীতাত পোৱা নাছিল, সেই 6টা কথাৰে 6টা অধ্যায় আনি গুণমালা কৰিছে। কেলৈ গুণমালাখন 7টা অধ্যায় কিয় নকৰিলে? গুণমালাখন 8টা অধ্যায় কিয় নকৰিলে? 6টা কিয় কৰিলে? কাৰণ সেই 6 বাক্য নিশ্চয় শুদ্ধ নপৰিব ব্ৰাহ্মণত পিনে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বুজি পাইছে, সমস্ত ধৰ্ম ত্যাগ কৰি যিজনে কেৱল মাত্ৰ কৃষ্ণত শৰণ ল'ব, সেইজনে ব্ৰাহ্মণ হ'ব এদিন। কাৰণ কৃষ্ণৰ শৰণ হোৱা মানে কি? ব্ৰহ্মৰ উপাসনা কৰা। আমি আটাই ইয়াত উপস্থিত থকা যিসকল শৰণীয়া ব্যক্তি আছোঁ, সেইসকল
ব্ৰহ্মৰ উপাসক শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। মহাপুৰুষ মাধৱদেৱে ঘোষাভাগ লিখিলে, আমি সকলোৱে গালোঁ। বুজি পালোঁ নে নাই মোৰ অলপ সন্দেহ আছে, ময়ে কেতিয়াবা বুজি নাপাওঁ, গণ্ডগোল লাগে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু বুলি কৈছে। কাৰ কল্পতৰু? হৰি ভকতৰ। হৰি ভকত মানে কি এতিয়া? হৰি ভকত মানে একে গুৰুৰ শিষ্য। হৰি ভকত মানে একে গুৰুৰ শিষ্য। একে গুৰুৰ শিষ্য কোন? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকল নেকি অকলে? নহয়। ভাগৱতী সমাজৰ সংগীসকল নেকি অকলে? নহয়। নাম ধৰ্ম সমাজৰ সংগীসকল নেকি অকলে? নহয়। শংকৰ সমাজৰ সংগীসকল নেকি? নহয়। পৃথিৱীত যিমানবিলাক শ্ৰীমন্ত শংকৰদেৱক যিমানবিলাক মানুহে গুৰু বুলি লৈছে, তেওঁলোকৰ মত পাৰ্থক্য থাকিব পাৰে, তেখেতসকলৰ সাংগঠনিক দিশ বেলেগ হ'ব পাৰে, কিন্তু আটাইয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকে গুৰু বুলি মানিছে। যদি হাড়ে ঘিমজুৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক গুৰু বুলি মানিছে, সেই আটাইবিলাকৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কল্পতৰু। আমি কিন্তু কি কৰিছোঁ? অসূয়া অপ্ৰীতি কৰিছোঁ। ইখন সমাজে সিখন সমাজক বেয়া পাওঁ, সিখন সমাজে সিখন সমাজক বেয়া পাওঁ। আমি যেতিয়া প্ৰচাৰ শাখাৰ সদস্য হৈ আছিলোঁ, এটা প্ৰস্তাৱ লোৱা হৈছিল, শ্ৰীমন্ত শংকৰদেৱ সংঘ, একশৰণ ভাগৱতী সমাজ, সত্ৰ মহাসভা আদি কৰি যিমানবাৰ সৰু বৰ অনুষ্ঠান আছে, সকলোবিলাক অনুষ্ঠানৰ লগত যোগসূত্ৰ স্থাপন কৰা হওক বুলি এটা প্ৰস্তাৱ হৈছিল, যাৰ কাৰণে হাইলাকান্দিৰ প্ৰথমখন সভা হৈছিলে, দ্বিতীয়খন হাজোত হৈছিল আইমাতৃ সমাৰোহ। আমি শুনি ভাল লাগিছে, আমাৰ দিলীপ বৰা ছাৰৰ হেনো শহুৰেকৰ ঘৰ প্ৰদীপ ৰায় বৰুৱা নাম ধৰ্ম সমাজত এতিয়া আটাইবিলাকক লগ লগাই এটা অনুষ্ঠান কৰাৰ, যে আমি সকলো সমাজ যিমানবিলাক আছে আমি ঐক্যবদ্ধ হৈ যুঁজিবৰ সময় হৈছে। আমি কেৱল একশৰণ ভাগৱতী সমাজ, নাম ধৰ্ম সমাজ, শংকৰদেৱ সংঘ কৰি থাকিলে নহ'ব। আমাৰ সাংবিধানিক নীতিবিলাক নিজৰ জেগাত থাকিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান শংকৰ সংঘৰ কাৰণে থাকিব। কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘ বিশ্বৰ ভিতৰত এটা বৃহৎ অৰাজনৈতিক সামাজিক সাংগঠনিক অনুষ্ঠান ইতিমধ্যে প্ৰকাশ হৈছে। কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো চাৰিবেৰ, এইটো ঠেক অলপমান। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো চাৰিবেৰ, এইটো ঠেক। এই ঠেক জেগাটোৰ পৰা যদি কিবা কাৰণত বস্তু অলপ ওলাই যায়, সি তললৈ পৰি যাব পাৰে। কিন্তু যিবিলাক অনুষ্ঠানে ভাবিছে এই ঠেক গণ্ডিৰ ভিতৰত থাকিলে আমি চলিব নোৱাৰিম, অন্যান্য মানুহবিলাকে বেয়া পাব, গতিকে কিছু নীতি কাষ্ঠা আমি এৰি দিওঁ বুলি যিসকল সমাজে এৰি দিছে, তেওঁলোকৰ ওপৰত মোৰ সন্দেহ আছে, তেওঁলোক শংকৰদেৱ গুৰুজনাৰ সেৱক হয়নে নহয়। গতিকে আপোনালোকে যিমান পাৰে অনুশাসনৰ গণ্ডিটো ঠেক কৰি দিয়ক। কাৰণ এই ঠেক কৰা ব্যৱস্থাটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰা নাই। এইটো পদ্মপুৰাণত লিখা আছে, নাইনং দেৱী পূজিতং তুবিক্ষতে নচ পূজয়তে ব্ৰাহ্মণ নচ পূজয়তে বুলি লিখা আছে। তাতেই কৈছে যে অন্য দেৱী দেৱ নকৰিবা, হ'ব প্ৰসাদো নখাইবা, তাৰ মূৰ্তিকো নচাইবা, গৃহো নপঢ়িব, ভক্তি হ'ব বিবিচাৰ। গুৰুজনাই কৰা নাই, গুৰুজনাই কেৱল অনুবাদহে কৰিছে। গতিকে এই যে কথাবিলাক ঠেক গণ্ডিৰ মাজৰ কথাবিলাক এৰি দিয়ক। সকলো সমাজে ওলাই আহক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি বিচাৰিছিলে, পৰিশুদ্ধ ৰূপত তেওঁ কি চাব বিচাৰিছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিচৰা প্ৰথম কথাটো হ'ল তেওঁ নাম বিচাৰিলে, নাম ধৰ্ম। শংকৰদেৱ সংঘ, শংকৰদেৱ ভাগৱতী সমাজ, এইবিলাক সত্ৰ সমাজ বিচৰা নাছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। বিচাৰিছিলে কি? নাম ধৰ্ম। আমাৰ নাম ধৰ্মৰ প্ৰথম ব্যৱস্থা কি? প্ৰসংগ। প্ৰসংগৰ বিষয়ে আমাৰ সংবিধানে কি ধাৰা দিছে? 23 নম্বৰ ধাৰাত সংবিধানে দিছে, প্ৰাথমিকৰ পৰা মূললৈকে যিমানবিলাক সভাপতি সম্পাদক সকলোৱে নাম প্ৰসংগত অভিজ্ঞ হ'ব লাগিব বুলি সংবিধানে লিখা আছে। কেইগৰাকী প্ৰাথমিকৰ সম্পাদক আছে, কেইগৰাকী আঞ্চলিকৰ সম্পাদক আছে, কেইগৰাকী জিলাৰ সম্পাদক আছে, যিয়ে প্ৰসংগ নিখুঁতভাৱে জানে। আমি প্ৰথমতে সলনি কৰোঁ সেইবিলাক কথা। আমি বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ আগতে গুৰুজনাই আমাক প্ৰথমতে বিচাৰিছিল কি? প্ৰথম গুৰু ধৰ্মই নাম ধৰ্ম বিচাৰিছিলে। এটা শিলগুটি দলিয়াই দিছিল পুখুৰীৰ মাজলৈ, তাত এটা ঢৌ সৃষ্টি হৈছিল। সেই ঢৌটোৰ পৰা পানীবিলাক লাহে লাহে গৈ পাৰত খুন্দা মাৰিছিল। সেই ঢৌবিলাকৰ পৰাই সৃষ্টি হৈছিল সাহিত্য আৰু সংস্কৃতি। সৌসিদিনা প্ৰচাৰ শাখাত এটা টুলুঙা মন্তব্য হৈছে গুৱাহাটী মহানগৰী শাখাৰ মিটিঙত। কৈছিল যে কি বুলি কৈছিল প্ৰচাৰ শাখাটোক, যে ইতিমধ্যে মূলত হেনো 100জন প্ৰতিনিধি আহে। 100জন প্ৰতিনিধিৰ প্ৰথম সাহিত্য শাখাৰ সংগীবিলাক বাছি লয় সভাপতি সম্পাদক, তাৰপিছত হেনো সংস্কৃতি শাখা বাছে, তাৰপিছত বেলেগ বেলেগ শাখাবিলাক বাছে। আটাইতকৈ যিবিলাক ক'তো দিব নলগা মানুহকেইটাক হেনো নি প্ৰচাৰ শাখাৰ কিবা পাতি থৈ দিয়ে। তে প্ৰতিবাদ কোনেও নকৰে মানুহবিলাক। আমি প্ৰতিবাদ কৰিছিলোঁ
যে এই কথাটো ভুল কথা কৈছে। এজন আৰু প্ৰচাৰ শাখাৰ মানুহৰ যিমান দায়িত্ব আছে, সংস্কৃতি শাখাৰ মানুহৰ সিমানে দায়িত্ব আছে, সাহিত্য শাখাৰ মানুহৰো সিমান দায়িত্ব আছে। কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমোৱাৰ আগতে আমি কিন্তু আমাৰ সমস্ত ত্যাগ কৰি আহিছোঁ। কি বুলি? কায় বাক্য মনে একান্তভাৱে সুদীৰ্ঘ বিশ্বাসে সত্যে 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 পখিলো শৰণে বুলি কৈছোঁ। যে আমি আমাৰ কায়টো বাক্যটো মনটো ইতিমধ্যে ত্যাগ কৰি থৈ আহিছোঁ। যে বাহমস্ত্ৰ এৰিম দুটা কথা আৰু কওঁ। সভাপতি বাব আৰু দুটা কওঁনে কথা? আৰু দুটামান কথা হয়। আমি ইমানেই যে ভকত হ'লোঁ নে নাই সন্দেহ আছে। আমাৰ বহুতে গালি বাৰু শৰণ নোহোৱা মানুহক অসমীয়া অভকত বুলি কওঁ। অভকত নহয় প্ৰভুসকল, শৰণ নহ'লেও তেওঁ ভকত। তেওঁ দুৰ্গা মাৰ ভকত, তেওঁ কালী মাৰ ভকত, তেওঁলোক ভকত। কিন্তু আমাক কোন ভকতৰ সংগ ল'ব দিছে? বিষ্ণু ভকতৰ সংগ লৈয়া প্ৰথমত বুলি কৈছে। সেই সকলো ভকত, তেওঁলোক শৰণীয়াহে নহয়। সকলো জগতত সকলোবিলাক ভকত আছে। অসমত জন্মগ্ৰহণ কৰাৰ প্ৰতিজন ব্যক্তিয়ে শংকৰী ধৰ্ম পালন কৰে। জীৱনৰ মাত্ৰ দুটা দিন তেওঁলোকে পালন নকৰে। বিয়া হ'ব লাগিলে পুৰোহিত মাতি বামুণটো মাতে, মা দেউতা ঢুকালে শ্ৰাদ্ধ কৰিবলৈ বামুণজন মাতে। আৰু বাকী কি কৰে? বিয়া হোৱাৰ পিছত গৰ্ভৱতী হ'ল, 7 মহীয়া গৰ্ভৱতী হোৱাৰ পিছত এখন অনুষ্ঠান পাতে। কি কৰে শৰণীয়া বাপসকলে? নামকে গায় নে নাগায়? নামটো কাৰ পৰা আহিছে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আহিছে। এমহীয়া পাতিলে তাতো নাম গায়। বাৰ্ষিক যিটো অনুষ্ঠান পাতে যিকোনো সমাজৰে, তাতো নামেই গায়, ভাগৱতে চায়। যদি সকলো সময়তে কেৱল ভাগৱত শংকৰদেৱৰ মতে চলে, মাত্ৰ জীৱনৰ দুটা দিনৰ কাৰণেনো আপুনি কিয় নিজক পৰিৱৰ্তন নকৰে? এইটোহে আমাৰ তেখেতসকলৰ ওপৰত ক'ব লগা। ভকত অভকতৰ কথা নাই। জীৱনৰ দুটা দিনৰ কাৰণে আপোনালোকে এই তেওঁলোকে যিটো বাধা দি থৈছে, মই পুৰোহিতক বেয়া নকৰোঁ, পুৰোহিতক বেয়া নকৰোঁ। বেয়া বোলো কাক? যিসকলে অসমীয়া পুৰোহিতক অৱহেলা কৰি এই বাৰাণসীৰ পৰা পুৰোহিত আনি অসমখনত প্ৰতিটো অনুষ্ঠান কৰে, সেইসকলক মই ঘৃণা কৰোঁ। আপোনালোকক মই দৃঢ়তাৰে কৰিছোঁ এই মঞ্চৰ পৰা, আপোনালোকে পুৰোহিত যদি বাৰাণসীৰ পৰা আনিছে, অসমৰ পুৰোহিত কেইজনে কি দুখ লগালে? আপোনালোকে এবাৰ এইটো কাম কৰক। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি যোৱা যি আদৰ্শ, সেই আদৰ্শৰে এটা চৰকাৰী অনুষ্ঠান আপোনালোকে কৰি পেলাই দেখুৱাওক। এটা চৰকাৰী অনুষ্ঠান, এই যে ভূমি পূজন হওক, এই বিদ্যালয় অনুষ্ঠান হওক, শংকৰ সংঘৰ মতে কৰিব নালাগে বাৰু, শংকৰ সংঘক বেয়া পায় বহুতে। শংকৰদেৱ গুৰুজনাই কৰা এটা কথা আপোনালোকে কৰক। এই কথাখিনি মোৰ অনুভৱ, এইখিনি কথা মই ক'লোঁ। বাপজনাই দুটামান কথা ক'ব দিছিলে, মই আৰু ক'ব বিচৰা নাই। মাত্ৰ দুটা নক'লে বেয়া হ'ব। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যিটো ধৰ্ম প্ৰচাৰ কৰিছে, ইয়াত দুটা বস্তু ওতঃপ্ৰোতভাৱে জড়িত আছে। এটা হ'ল সত্য আৰু এটা হ'ল বিশ্বাস। মানুহৰ এই দুটাৰ প্ৰতি যদি আস্থা নাথাকে, সত্য আৰু বিশ্বাসৰ প্ৰতি যদি আস্থা নাথাকে, তেতিয়া বাকী কথা কৰিব নোৱাৰে। আপোনালোকে ভকত হৈছেনে নাই, শৰণীয়া হৈছেনে নাই, অশৰণীয়া হৈছেনে নাজানো, মানুহ হ'বলৈ শিকক। আৰু মানুহটো আমাৰ মঙলদৈয়া যিটো ভাষা চতৌপতৌ বুলি কয়, এতিয়া সেই ভাষাটোৰ ইয়াৰ কি ভাষা মই উলিয়াব পৰা নাই বহুত মই ভাবিছোঁ। চেংকে টেংকে বুলি কয় আমাৰ তাতে, আৰু চতৌপতৌ বুলি কয়। এই চতৌপতৌটো কি বুজি নাপাওঁ। তাৰমানে মোৰ জন্মটো, মোৰ দেউতাই মোৰ মাক বিয়া কৰালে, তেওঁলোকৰ ৰতি সুখৰ কাৰণে মোৰ জন্ম হ'ল সেনেকুৱা নহয়। মই নামৰ জন্মটো হোৱাৰ কাৰণে ইতিমধ্যে আমাৰ পদাধিকাৰ বাপে কৈছে, হু এম আই, মই কোন? মই নামৰ সত্তাটো জন্ম পাবৰ কাৰণে ত্ৰিংশতি লক্ষণং চাৱৰ জংজনম বিংশতি লক্ষণম জলসম্পদম 10 লক্ষকম কুৰ্ম প্ৰবৃতি 10 লক্ষকম পক্ষিণা 10 লক্ষকম পক্ষু 14 লক্ষ বানৰা তত মনুষ্যত্ব প্ৰাপ্তি তত কৰ্মাণি সাধয়াত। এই যিটো 84 লক্ষৰ পৰিভ্ৰমণ, এই 84 লক্ষৰ পৰিভ্ৰমণ কৰা কথাটোহে মূল কথা। এই যিটো শ্লোক, দুখন পুৰাণত দুটা শ্লোক আছে, এজন অসমীয়াই এই শ্লোকটো মানি লোৱা নাই। কৈছে ইয়াৰ 84 লক্ষ যোনিটো মই নামানো, মই 82 লক্ষটো যোনিটো মানিম। সেইজন অসমীয়াই অসমৰ প্ৰথমগৰাকী MA পাছ। মোৰতো কুইজটো সুধি দিবলৈ মন গ'ল। প্ৰথম অসমীয়া MA পাছ কোন বাৰু? কওকচোন মোৰ কোনোবা এজনে পাতক। কোনোবাই ক'বনে? কোনোবাই কৈছে মনে মনে আনন্দৰাম বুঢ়া বুলি। BA পাছ, তেওঁ MA পাছ নহয়। ৰাধানাথ ফুকনে, আপোনালোকে ৰাধানাথ ফুকনৰ ৰচনাৱলী চাব, ৰিভাৰ থিয়ৰী চাব, তেওঁ লিখিছে 82 লক্ষ, 2 লক্ষখনো জন্ম নাপায়। কোনে জন্ম নাপায়? এই ধুন্দুকাৰীৰ নিচিনা আত্মাবিলাকে পটককৈ জন্ম নাপায়। গোকৰ্ণই যে ধুন্দুকাৰীক 7 দিন ভাগৱত পাঠ কৰি মুক্ত কৰা নাছিল নে? প্ৰেতাত্মাবিলাকে জন্ম নাপায়। যিসকলৰ অপমৃত্যু ঘটে,
যিসকলৰ অপমৃত্যু ঘটে তাৰ আয়ুস আছিল বেছি। মানুহে কয় ঈশ্বৰৰ ইচ্ছা, সকলো ঈশ্বৰৰ ইচ্ছাত নহয়, আজিকালি মানুহৰ ইচ্ছাটো হয়। এই ৰাতিপুৱা আপোনাৰ লগত কথা পাতি আছিল, সন্ধিয়া শুনিলে কেইটামান ল'ৰাই হেনো 100 টকাৰ কাটাক মাৰি পেলালে। এনেকুৱা ঘটনাবিলাক হয়নে নহয়? তেনেকুৱা যিবিলাক আত্মা সেইবিলাকে পটককৈ জন্ম নাপায়, কাৰণ তেওঁৰ যিটো চীনা যুগৰ যিটো ধাৰণা আছিল এই গীতাই কোৱা, সেই ধাৰণাটোত তেওঁ নপৰে। সেইসকল আত্মাক উলিয়াই নিবৰ কাৰণে আমি এই নাম প্ৰসংগবিলাক কৰিব লাগে। আমি যে বিদেহ আত্মা বুলি কওঁ, আত্মা বিদেহ হয় জানো কোনোবা দিন? আত্মা কোনোদিন বিদেশ নহয়, কাৰণ গীতাই কৈছে এই দেহৰ পৰা সেই দেহালৈ খন্তেকতে গুচি যায় বুলি কৈছে আত্মা, ৰ'বলৈ সময় নাই। কিন্তু ৰাধানাথ ফুকনে কৈছে 2 লাখৰ হেনো জন্ম নহয়, সেই 2 লাখক আমি পুনৰ জন্ম কৰাবৰ কাৰণে চেষ্টা কৰাব লাগে। সেই বিষয়টোৰ কাৰণে এই নাম প্ৰসংগবিলাক, আমি নামবিলাক আমাক দিছে। নামৰ ধ্বনিৰে, নামৰ উচ্চাৰণে সেই আত্মাসকলক শুদ্ধি কৰিব লাগে। কাক? ওলাই যোৱাবিলাকক নি নহয়, ওলাই যোৱাবিলাকতো গ'লে অপমৃত্যুটো ঘটিল, যিসকলৰ ঘটিল। আমি অপমৃত্যু হোৱা বুলি কাক কওঁ? এক্সিডেণ্টত মৰা। মোৰ অলপ মনত পৰিছে এটা কথালৈ, এই ইয়াত ধ্ৰুৱ নামৰ ল'ৰা এজন আছে। ধ্ৰুৱ তেতিয়া চিনাকি কৰি দিলে মোৰ পুতুক চিৰিংকৈ মনত পৰি গৈছে। মোৰো ল'ৰা এটাৰ নাম ধ্ৰুৱ আছিল। 2014 চনত ট্ৰাকৰ খুন্দাত ককায়েকৰ বিয়াৰ আগদিনা আমাক এৰি থৈ গুচি গৈছে 24 বছৰ বয়সতে। সেইসকলটোত গ'ল তেনেকৈ, অপমৃত্যু হ'ল তেওঁলোকৰ। কিন্তু আমাৰ মাজতো অপমৃত্যু হোৱা মানুহ বহুত আছেনে নাই? আত্মা বহুত আছেনে নাই? 30 বছৰ আগতে কাই বাক্য মানে একান্তভাৱে সুধি বিচাৰে সত্যে 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 পখিলোঁ শৰণে বুলি কোৱা মানুহেও, একশৰণ তত্ত্ব গ্ৰহণ কৰা মানুহেও আজিৰ তাৰিখত কিন্তু একশৰণ নমনা মানুহ আছেনে নাই? সেইসকল আত্মাৰ অপমৃত্যু ঘটিছে। যিসকল মানুহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দিয়া আদৰ্শক আঁকোৱালি লৈছে, শৰণ লৈছে, তেওঁ ঘোষণা কৰিছে, 12 বাৰ শপত খাইছে, আষ্টাংগা শপত খাইছে, খোৱাৰ পিছতো যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, শ্ৰীমন্ত শংকৰদেৱ সংঘই দিয়া নীতি আদৰ্শ কাষ্ঠা যদি ভংগ কোনোবাই কৰিছে স্বইচ্ছাই, সেইজনৰ অপমৃত্যু ঘটিছে। সেই অপমৃত্যুক আনিবৰ কাৰণে এজন মহাপুৰুষ পৃথিৱীলৈ আহিছিল। সেইজন মহাপুৰুষ হ'ল কোন? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। সেই শংকৰদেৱে সত্য কাক কৈছিলে? শ্বি ইজ মাই মাদাৰ, ডেট ইজ ট্ৰুথ। সেইজনী মোৰ মা, এইটো সত্য। কাৰণ মাৰ গৰ্ভৰ পৰা মই যিদিনা ভূমিষ্ঠ হৈছিলোঁ, সেইদিনা মাৰ গৰ্ভৰ লগতে মই লাগি আহিছিলোঁ এডাল নাৰীৰ যোগেদি। পৃথিৱীৰ কোনো জীৱ আজিলৈকে মাকৰ লগত লাগি আহি জন্ম হোৱা নাই। গৰু, ছাগলী, গড়, যিমানবিলাক জীৱ আছে জন্মৰ লগে লগে মাকৰ লগত পৃথক হৈ আহে, কিন্তু মানুহ নামৰ জীৱটো মাকৰ লগত লগ লাগি আহে। যিজনে আয়ে, ধায়ে, নাৰ্ছে, ডক্টৰে এই নাভিচ্ছেদন কৰে, তেওঁ খাটাং জানে হয় এই ল'ৰাটো, এই ছোৱালীজনী, এইজনী মাকৰে হয়। আইসকল হয়নে নহয়? সেইটো খাটাং সিদ্ধান্ত, ডেট ইজ ট্ৰুথ, সেইটো সত্য। বাট হি ইজ মাই ফাদাৰ, ডেট ইজ ফেইথ, সেইজন মোৰ দেউতা, এইটো বিশ্বাস। কাৰণ দেউতাই যিদিনা মাৰ গৰ্ভত মোক থৈ দিছিল বীৰ্যৰূপে, সেইদিনা আনেতো দেখা নাই, মায়েও দেখা নাই, কাৰণ সেই কাৰ্যটো এন্ধাৰত হয়। শুনিবলৈ অলপ বেয়া, মানুহে কয় এই নীলাজটোক কিয় মাতিলে, এইবিলাক লাজ নোহোৱা কথাবিলাক কয়। দেউতাই মাৰ গৰ্ভত স্থিতি কৰা কথাটো কোনেও নেদেখে, তথাপিতো মায়ে দেউতাৰ প্ৰতিটো স্পন্দন চিনি পায়। যি দৃশ্যৰ যিটো দৃষ্টিৰ দ্বাৰা মায়ে দেউতাক চিনি পায়, সেই সন্ধিয়া, সেই ৰাতি, সেই দৃষ্টিটোৰ নাম হৈছে দিব্য দৃষ্টি। যেতিয়া সেই দিব্য দৃষ্টিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই আদৰ্শবিলাক ল'ম, সেইটো বিশ্বাস বুলি কয়। কাৰণ দেউতাটো বিশ্বাস ক'ব দিছে কাৰণেহে তেওঁ বিশ্বাস দেউতা। কাৰণ গীতাই কৈছে মাকেহে জানে সন্তানৰ পিতৃকোণ। এই সত্য আৰু বিশ্বাসক যোনে অৱহেলা কৰে, তেওঁ জীৱনত কোনোদিন তৰণি নাপায়। সত্য মাক আৰু দেউতাকক। কিন্তু এটা ভুল তথ্য আমাৰ ভাৰতবৰ্ষৰ অসমত বেছিকৈ চলি আছে, বৃদ্ধাশ্ৰমবিলাকত হেনো মাক দেউতাকক বহুতে অৱহেলা কৰে, ডাঙৰ ডাঙৰ বিল্ডিং মানে মিছা কথা। এইবিলাক কথা মিছা কথা। বৃদ্ধাশ্ৰম আচলতে ভাৰতবৰ্ষৰ বাহিৰৰ, অসমৰ বাহিৰৰ যিবিলাক জেগা আছে উত্তম তাত কাম কৰে। যেনে মই এটা উদাহৰণ দিছোঁ, যেনেত পৰিছে দেই, এইটো সভাপতি বা বেয়া নাপাব। প্ৰফুল্ল বৰা ছাৰৰ ল'ৰা এটা খুব চোকা আছিল, অষ্ট্ৰেলিয়াত পঢ়িবলৈ গ'ল বা আমেৰিকাত পঢ়িব গ'ল, কানাডা ইউনিভাৰ্চিটিত পঢ়িলে। আমাৰ বিপুল শইকীয়া বাপৰ ল'ৰাটো পঢ়িলে, আমাৰ এই ছাৰৰ গীতা অনুবাদ কৰা ছাৰৰ ল'ৰাটো কালি কানাডাত গৈ পঢ়িলে। পঢ়ি শুনি তাতে এটা স্কলাৰশ্বিপ পালে, তাতে এটা চাকৰি পালে। এতিয়া আপুনি তেওঁক লৈ আহিব নেকি আপোনাক হেৰি কৰিবৰ কাৰণে, পৰিচৰ্যা কৰিবৰ কাৰণে? এই ল'ৰাজনৰ যি পাৰদৰ্শিতা, তেওঁৰ যিটো লাইফ ষ্টাইল আছিল, তেওঁৰ যিটো জীৱনৰ উন্নতি আছিল,
মোক পালন কৰাৰ কাৰণে মই তেওঁক লৈ আহিম নেকি গাঁৱলৈ? লৈ নাহোঁ, মই দৰকাৰ হ'লে বৃদ্ধাশ্ৰমলৈ যাম, কিন্তু ল'ৰাজনক মই তাতেই ৰাখিম। এনেকুৱা বহুত বাপেক মাকো কিন্তু বৃদ্ধাশ্ৰমত আছে। এনেকুৱা বহুত বাপেক মাকো বৃদ্ধাশ্ৰমত আছে, যাৰ ল'ৰা ছোৱালীয়ে গাঁওখনৰ পাথৰীৰ নগাঁও ৰহাৰ নাম কঢ়িয়াবৰ কাৰণে তাত আছেগৈ। তাত চাকৰি পালে, তাত থাকিবলগীয়া হ'ল, স্কলাৰশ্বিপ পালে। সেই সমাজখনত যিবিলাক কথা বুজি পায়, সেইটো এৰি যদি ঘৰলৈ আহে, গাঁৱৰ মানুহে কি ক'ব জানেনে? অষ্ট্ৰেলিয়াত ইমান সুবিধা পাইছিল, ইমান ডাঙৰ চাকৰিটো এৰি কিয় আহিল? নিশ্চয় ই তাতে কিবা চুৰ নহয় কিবা কৰিছিল, নিশ্চয় ছোৱালী যোগাইছিল। এই ধৰণৰ কথাবিলাকো আমাৰ ইয়াত হয়। গতিকে বাপসকল, বৃদ্ধাশ্ৰমটো বেয়া চেঞ্চত ল'ব নালাগে, নেগেটিভ চেঞ্চত ল'ব নালাগে। বৃদ্ধাশ্ৰমৰো প্ৰয়োজন আছে। সেই বৃদ্ধাশ্ৰমৰ এইটোও নোহোৱা নহয়, 5তলা বিল্ডিং থকাৰ কাৰণে নহয়, কিন্তু মোৰ এটা বিশ্বাস আছে, হাড়ে হিমজে যিবিলাক অসমীয়া, হাড়ে হিমজে যিবিলাক শংকৰদেৱক পাইছে, হাড়ে হিমজে যিবিলাক মাধৱদেৱক পাইছে, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কেতিয়াও বাপেক মাকক তেওঁলোকৰ চখ পূৰণৰ কাৰণে বৃদ্ধাশ্ৰমত নথয়। আৰু যদি কোনোবা ল'ৰাই কৰিছে, ল'ৰাজনৰ দুখ নহয়, আপুনি তেওঁক আপোনাৰ মতে তুলি তালি ডাঙৰ কৰিব পৰা নাই। কিয় পৰা নাই জানে? আমি বিভিন্ন জেগাত থাকোঁতে আমাক বহুতে এই ল'ৰা ছোৱালীক সোধাৰ পিছত মাকে পুতুককৈ উত্তৰ দিয়ে, আমাৰ তাই অসমীয়া ক'ব নোৱাৰে নহয় বুলি। কেলৈ নোৱাৰে আপোনাৰ ছোৱালীয়ে অসমীয়া ক'বলৈ? আপোনাৰ ল'ৰা ছোৱালীয়ে কেলৈ পাপা বুলি মাতে? পাপা বুলি মাতাত মোৰ আপত্তি নাই। যেতিয়া মাকক ল'ৰাটোৱে আহি সোধে, মা পাপা ক'লৈ গ'ল? পাপেৰে ক'লৈ গ'ল নাজানো বুলি কয়। পাপেৰে ক'লৈ গ'ল নাজানো, এই পাপেৰে শব্দটো ইংৰাজীত আছে নেকি? যদি নাথাকে, নাজানে, আধা ইংৰাজী শিকাই আমাৰ কিবা লাভ আছে নেকি? আমি কিন্তু সফল হৈছোঁ। আমি বেৰ নোহোৱা ভঙা LP স্কুলত ল'ৰা পঢ়ুৱাই আমি কানাডালৈ পঠিয়াব পাৰিছোঁ। আপোনালোকে চেষ্টা কৰক, এই পাপা মামা এইবিলাক ডেডি মেমি ক'লেও কওক, কিন্তু ডেডি মেমিৰ লগত বাকীখিনি কথাও আপুনি শিকাওক। গোটেইখিনি কথা যদি ক'ব পাৰে, ইংৰাজীত শিকাওক। ইংৰাজীটো বৰ দৰকাৰী ভাষা। ইংৰাজী জানিলে গোটেই পৃথিৱী ঘূৰিব পাৰিব, কিন্তু মাতৃভাষা জানিলেও পৃথিৱী ঘূৰিব পাৰিব। আমাৰ এইদিনা মই খুব ভাল পোৱা কথা এটা আমাৰ যাদৱ পায়েঙে কৈছে, মই পৃথিৱীৰ বিভিন্ন জেগালৈ গ'লোঁ, মই ক'তো কিন্তু বেলেগ ভাষাত কথা কোৱা নাই। তেওঁৰ লগত এজন হেনো দুভাষী দিছে। যাদৱ পায়েঙে অসমীয়াত পাতি বেলেগ কথা নকয়, বেলেগ ভাষাত কথা নকয়। আপুনি আপোনাৰ নিজৰ ভাষাটো নেৰিব। মাতৃভাষাত এজন সন্তানে যিমান আয়ত্ব কৰিব পাৰে, বেলেগ ভাষাত নোৱাৰে। মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰে এজন অসমীয়া যিমান আগুৰি যাব পাৰিব, কোনেও নোৱাৰে। এই কথাটো 82 চনত যেতিয়া বিনোৱাভাৱে অসমৰ পৰা ওলাই গৈছিল, মানে বিনোৱাভাৱে যেতিয়া ঢুকাইছিল, তাৰ আগত কৈছিল, অসমীয়া জাতিটোৱে যিদিনালৈকে শংকৰ মাধৱৰ আদৰ্শ ধৰি থাকিব, যিদিনালৈকে শংকৰদেৱ মাধৱক গুৰু বুলি ল'ব, তেতিয়ালৈকে অসমীয়া জাতিটো কোনেও ধ্বংস কৰিব নোৱাৰে বুলি কৈছিল। প্ৰভুসকল, আই সমস্ত বাপ সমস্ত শিশু যুৱকৰ কাৰণে ক'ব লগা কথা আছিল, নায়েই বেছি। আজিকালি মানুহ নাথাকে বাৰু, কিন্তু শোভাযাত্ৰাত বহুত মানুহ হৈছে। মানুহ 3 চামৰ থাকে। এচাম শোভাযাত্ৰাত যাব, সেইটো ধৰ্ম প্ৰচাৰ। শোভাযাত্ৰাত যোৱাসকলে যে বেয়া কৰিছে নহয়, গুৰুজনাৰ আদৰ্শকে তেওঁলোকে প্ৰচাৰ কৰিছে। অন্ততঃ বহু মানুহে দেখিছে যে তাত কিবা এটা হৈছে। ইয়াত যে মুষ্টিমেয় মানুহখিনি আহিল, তাৰ কাৰণে দুখ কৰিবলগীয়া কথা নাই। কথা সকলোৱে নুশুনে, কেৱল শুনিলেও লাভ নহ'ব। নামি যোৱাৰ পিছত কয়, বোপায়ো বৰ সুন্দৰ ভাষণ দিলি দে। মই বোলো, ককা সুন্দৰ হৈছে নেকি? আপুনি এটা লাইন কওকচোন, মইনো কি সুন্দৰ ক'লোঁ? সিমান কথা মোৰ মনত নাথাকে নহয়। ইমান কথা যদি মনতে নাখে, তেখেতৰ আগত 2 ঘণ্টা কথা কৈ কিবা লাভ আছে নেকি? গতিকে আপোনালোকক এটা সেৱা ধৰিলোঁ, এটা কথা অন্ততঃ আজি আমি কোৱা মনত ৰাখক। যিকোনো এটা কথা, এই মনত ৰখা কথাটো ভালকৈ বুজি লওক। আজি বুজি পোৱা কথাটো আপুনি 100 জনক কৈ দিয়ক, তেতিয়াই আমাৰ জীৱন সাৰ্থক হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সাৰ্থক হ'ব। 120 জন আছিল শিষ্য, কিন্তু মাধৱদেৱকে তেওঁ গুৰুভাৰ দিলে, পুতেক ৰমানন্দকো নিদিলে। গতিকে এই কথাবিলাক আমি এই মাধৱদেৱৰ আদৰ্শত পাওঁ। মাধৱদেৱৰ বিষয়ে কোৱা নহ'ল, কৈছে বহুতে। কেতিয়াবা যদি মাতে, কেতিয়াবা এইবিলাক কথা আমি পাতিম। আৰু মই স্পেয়াৰ চকাৰ নিচিনাকৈ আপোনালোকৰ মাজলৈ আহিলোঁ। নিৰ্দিষ্ট বক্তাজন নাহিল কাৰণে আহিলোঁ। আহি 2 এষাৰ কথা ক'লোঁ। যদি ছিষ্টেমেটিক কথা ক'ব দিয়ে, ক'ব পাৰি, ধুনীয়াকৈ নি থাকিব পাৰি। কিন্তু নিৰ্দিষ্ট বক্তাইনো ভাষণ কেতিয়া ক'ম, এইটো কাৰ্যসূচীত ভালকৈ গম পোৱা নাযায়। আচলতে বিভিন্ন কাৰ্যসূচীবিলাক থাকে। আমাক শিকাইছিল যে অমুক বক্তা হ'লে 15 মিনিট ক'বা, অমুক বক্তা হ'লে 10 মিনিট ক'বা। সেই কথাটো কিন্তু আমাক শিকাইছে, ফ'ল' নকৰে। সেইটো কৰিবৰ কাৰণে সেৱা ধৰিলোঁ। আৰু কওঁতে হ'ব পৰা দুখ ত্ৰুটিৰ কাৰণে ক্ষমা বিচাৰি, বিপুল শইকীয়া বাপ, তেখেতৰ বিষয়ে নক'লে মোৰ পাপ লাগিব। তেখেতে এদিন ৰাতি 11টামান বজাত মোক ফোন কৰি কৈছে যে আপুনি দুলাল বৰুৱা হয়নে, যে এনেকুৱা হ'ল, আপোনাক আমাৰ জিলালৈ ঠাকুৰীয়াভাৱে কিবা কৈছে, কৈছে।
গতিকে আপুনি আহিব পাৰিবনে? পাৰিম। একে এষাৰ কৈছোঁ পাৰিম, কাৰণ আপোনালোকৰ লগত চিনাকি হোৱা নাছিলোঁ। গতিকে বিপুল শইকীয়া বাবুক মই ধন্যবাদ আৰু কৃতজ্ঞতা নজনালে নহ'ব, আৰু মই অনন্ত বৰাক কৃতজ্ঞতা নজনালে নহ'ব। এখেত যদি নাথাকিলহেঁতেন মই আপোনালোকৰ এইখিনি উলিয়াওঁতে অকণমান দেৰি হ'লহেঁতেন। আৰু 11টা বজাত এখেতে কৈছে, আৰু এজন আমাৰ যিজনে গাড়ী চলাই আহিছে তেওঁ অকণ ৰাইডুঙিয়ালৈ গৈছে, আহিব। তেওঁ কৈছে ছাৰ আপুনি একো ভয় কৰিব নালাগে, একো 11টা বজাৰ মিটিং 11টা বজাত নহয় বুলি কৈছে, 2টা বাজিব বুলি কৈছে। আপোনালোকে কেতিয়াও এই কথাটো যাতে নকৰে। 11টাত যদি মিটিংখন দিছে 11টাতে পাতকচোন। মানুহ অৰ্জুনৰ নিচিনা 3জনে থাকিলে তাৰ কি অসুবিধাটো আছে? যদি পাতিব নোৱাৰে 11টা বজাত, 2টা বজাত দিয়ক। 11টা বজাত মিটিং কৰাটো একো ডাঙৰ কথা নহয়। এই প্ৰেছৰ মালিকৰ ওচৰত গৈ আমাৰ এখন লৈ গৈ তেওঁক যদি কৈ দিয়া যায়, তেওঁ ডাইৰেক্ট লিখি দিব 11টা। আপুনি 11টা বুলি ক'লে 11টাই লিখিব। হৃদয়ত লিখক সময়বিলাক। যেতিয়ালৈকে হৃদয়ত লিখা নহয় তেতিয়াহ'লে আমাৰ শংকৰ সংঘৰ আজি বহুত বদনাম হৈছে, এই বদনামবিলাক হ'ব। কিন্তু যিখন শংকৰ সংঘ দেখি শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ অকলে আহি বিভিন্ন ঘাত প্ৰতিঘাত গৈছে, বিভিন্ন অত্যাচাৰ কৰিছে মানুহবিলাকে, কিন্তু এটা সময়ত সেই অত্যাচাৰ কৰা মানুহবিলাক এতিয়া শংকৰদেৱ সংঘৰ সংগী হ'ল। য'ত এঘৰো নাছিল তাত 120 ঘৰ হ'ল। এতিয়া লাহে লাহে মানুহবিলাক হৈছে, এইবিলাকৰ আস্থাবিলাক অকণমান লাহে লাহে কমি আহিব ধৰিছে। যিমানে টিভিত টক শ্ব' হৈছে শংকৰদেৱ সংঘৰ বিষয়ে, এই টক শ্ব'বিলাকে আমাক ক্ষতি কৰিছে। আমি প্ৰতিজন ব্যক্তিয়ে ইয়াৰ প্ৰতিৰোধ কৰাৰ কাৰণে চেষ্টা কৰি আমি আগুৱাই যাওঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘক ৰুধিব পৰা দ্বিতীয়টো শক্তি পৃথিৱীত জন্মা নাই, আগতে জন্মা নাছিল, আজিও জন্মা নাই, আগলৈ নজন্মে। কাৰণ শ্ৰীমন্ত শংকৰদেৱ মোৰ তেজত আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘ মোৰ তেজত আছে, গুৰু ভকতৰ আশীৰ্বাদ মোৰ তেজত আছে। কাৰণ 97 চনৰ 10 মে তাৰিখে অসমৰ 5জন বাঘা ডক্টৰে কৈছিল হি উইল বি ডাই আফটাৰ 5 মান্থছ। দুলাল বৰুৱা বোলাৰ যিটো সত্তা 5 মাহৰ পিছত ঢুকাই যাব বুলি কৈছিল, চেলেঞ্জ কৰিলোঁ তেওঁলোকৰ লগত। আজি 28 বছৰ পাৰ হ'ল, মৰাটো নাহে, আগতকৈ স্বাস্থ্য পাতি বৰ ধুনীয়া হৈছে। ইয়াৰ কাৰণটো হৈছে নাম আৰু ভকতৰ সংগ। কোটি কোটি গুণৰ অপৰাধনিতে কৰোঁ মই দুৰাশয়, হে হৰি মোক দাস হেন মানি সমীও কৃপাময়, ৰাম সমীও কৃপাময়।